হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ববি টেকলৈ। আপুনি যদি এজন নতুন ইউটিউবাৰ বা আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰা নাই, তেন্তে ভিডিঅ'টো চাওক কেনেকৈ ভেৰিফাই কৰিব লাগে ইউটিউব চেনেল। প্ৰথমে যে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ লৈ লওক। মই ক্ৰম ব্ৰাউজাৰটো লৈ লৈছোঁ। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ খুলিব। তাৰপিছত খোলাৰ পিছত আপুনি কি কৰিব লাগিব, আপুনি ইয়াতে ওপৰত চাৰ্চ কৰক, ইউটিউব ভেৰিফাই বুলি চাৰ্চ কৰি দিয়ক। মই চাৰ্চ কৰি আছোঁ ইউটিউব ভেৰিফাই বুলি। তাৰপিছত কি কৰক, চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত ওপৰত যিটো ইউটিউব ভেৰিফাই আছে এই ওপৰত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব পাৰে, 4-5 বাৰ কণ্টিনিউ বুলি আহিব পাৰে। আপুনি চিম্পলি কণ্টিনিউ কৰি দিয়ক। তাৰপিছত এনেকুৱা ধৰণৰ হৈ আহিব। অহাৰ পিছত আপুনি কি কৰিব, আপুনি দুটা ফৰ্মত আপোনাৰ কোডটো ল'ব পাৰে। প্ৰথম আছে টেক্সট কল মি উইথ এন অট'মেটেড ভইচ মেছেজ, আৰু আছে টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড। মই কি কৰি আছোঁ, টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড। আপোনাৰ ইচ্ছা আপুনি কোনটো কৰিব। মানে কল মি উইথ এন অট'মেটেড ভইচ মানে এইটো হ'ল আপোনাক এটা নাম্বাৰ দি ফোন কৰি আপোনাৰ ভেৰিফিকেশ্যন কোডটো কৈ দিব। আৰু আপুনি টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড কৰিছে, টিক মাৰ্ক কৰিছে, তেনেহ'লে আপোনাক মেছেজত কোডটো পঠাই দিব। এতিয়া কি কৰিব লাগিব, আমাৰ নাম্বাৰটো দিব লাগিব। ইয়াতে চিম্পলি আপোনাৰ নাম্বাৰটো দি দিয়ক, আপোনাৰ যিটো মোবাইল। মই মোৰ নাম্বাৰটো দি আছোঁ, আৰু আপুনিও কি কৰিব, আপোনাৰ নাম্বাৰটো দিব। আপোনাৰ যিটো চিম লগো আছে সেই নাম্বাৰটোৱে দিব, কাৰণ আপোনাক ইউটিউব ভেৰিফিকেশ্যন কোড পঠোৱা হ'ব বা আপোনাক কলেৰে জনোৱা হ'ব। মোৰ যিটো নাম্বাৰ আছে মই দি আছোঁ, আপোনালোক ৰ'ব অলপ সময় পিছতে আপোনাক মোৰ এটা কোড দিব। কোড দিয়াৰ পিছত মই ভেৰিফিকেশ্যন কৰিম। মানে মোৰ একাউণ্টটো আগৰ পৰা ভেৰিফিকেশ্যন আছে, সেইকাৰণে মই এক্সাম্পল হিচাপত এটা কোড লৈছোঁ। লোৱাৰ পিছত ছাবমিট কৰাৰ পিছত আপোনালোকক দেখুৱাব বা মোক কি দেখুৱাইছে, ইউৰ একাউণ্ট হেজ বিন অলৰেডি ভেৰিফাইড। মানে মোৰ একাউণ্ট আগৰ পৰা ভেৰিফাই আছিলে, সেইকাৰণে এনেকুৱা ধৰণৰ আহিছে। তাৰপিছত আপোনালোকে কি কৰিব, ভেৰিফাই হোৱাৰ পিছত আপুনি বেক কৰিব লাগিব। বেক কৰি দিয়ক। বেক কৰাৰ পিছত আপোনাৰ যদি ইউটিউব ষ্টুডিঅ' আছে বা আপোনাৰ যদি নাই, প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব। YT ষ্টুডিঅ' বুলি কয় শ্বৰ্ট ফৰ্মত। YT ষ্টুডিঅ' যোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈ আহিব। ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' ক্লিক কৰক। ক্লিক কৰাৰ পিছত অলপ শ্লাইড কৰি দিয়ক। শ্লাইড কৰাৰ পিছত ওপৰৰ এইটো চিহ্নত ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট থাম্বনেইলত আহিব পাৰিব। ইয়াৰ পৰা যিকোনো আপুনি নিজা ইচ্ছাত আপুনি থাম্বনেইল লগাব পাৰিব। যদি এনেকুৱা হৈছে তেন্তে আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই হৈ গৈছে, আৰু বা আগৰ পৰাই ভেৰিফাই কৰা আছিল। আপোনাৰ যদি এনেকুৱা ধৰণৰ হৈছে, ইয়াৰ পৰা মই এটা থাম্বনেইল লগাম, যিটো মোৰ ভিডিঅ'ৰ আগতে থাম্বনেইল আছিল। সেই ফটোটো ল'ম, এইটো মোৰ আগৰ থাম্বনেইল আছিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেন্তে আপুনি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো ক্লিক কৰি দিয়ক।